দিনহি মোৰ ছোৱালীজনী মোৰ জন্ম হ'ল জন্ম হোৱাৰ পিছত কিন্তু বহুত অত্যাচাৰ কৰে মই অসমীয়া চলিতো বেংগলী মানুহ ধৰ মানে এনেকুৱা মানে ক'ব নোৱাৰি মানে লাজ লাগে ক'বলৈ আৰু মোৰ শাহুজনী বহুত ডাঙৰ কাটি হয় শাহু নাম যে দীপালী চৰকাৰ নাৰী নিৰ্যাতন বন্ধ কৰা সকলো মহিলাই ন্যায় পাব লাগে আমি নামানো আমাৰ দাবী মানিবই লাগিব চৰকাৰে মহিলাসকল দেখিছে যে আজিলৈকে ন্যায় পোৱা নাই আমি আমাৰ ঘৰলৈকে থাকিবলৈ আমি বাচ্চালৈ ঘৰত আছো মা দেউতা ঘৰত আছো চৰকাৰে আমাৰ কথা শুনিব লাগিব আমাৰ নিজৰ ঘৰ নাই আমাৰ আমি স্বামী ঘৰত থাকিবলৈ থাকে জন হল শিক্ষক তেওঁতো হাইস্কুলৰ শিক্ষক হয় ৫৫,০০০ টকা তেওঁ হলে দৰমহাই পায় কিমান টকা পায় সেইটোতো নকয় আমিতো এনেই জানো যে ৫৫,০০০ মান টকা পায় এতিয়া মোক দিয়ে ৪,০০০ টকা কোৰ্টত ৪,০০০ টকা দি মই চলিব নোৱাৰোঁ ৪,০০০ আজিকালি আৰু কিনো ৫০০ টকা মই মোৰ উকিলক দি দিওঁ তেওঁ লৈ লয় ৫০০ কিমান বছৰ হ'ল কেছ চলি থকা মোৰ কেছ চলি থকা ২০ বছৰে হ'ল মোৰ ল'ৰা-ছোৱালীৰ লগত থাকে ছোৱালীজনী মই হেৰি কৰিলোঁ আপোনাৰ বিয়া দিন ৪০ দিন হওঁতে আনিলোঁ তাৰপিছত উপায় নাই খুব চোকা ছোৱালী মেজৰ লৈ এডুকেশ্যনো পঢ়ালোঁ আৰু কষ্ট কৰি পৰিয়ালৰ পৰা পইচা পাতি লৈ পঢ়াই মেলি লৈ আৰু তাইক বিয়া দি দিলোঁ উপায় নাই ছোৱালী বিয়া দিয়া আৰু কিমান একো নিদিলে খৰচা এটা টকা ন্যায় লাগে আপোনালোকক ন্যায় লাগে মুখ্যমন্ত্ৰীলৈ আপোনালোকৰ আহ্বান কি তাৰমানে কি তেওঁতো মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়ক আৰু এটা কথা তেওঁতো সম্পত্তি বহুত সম্পত্তি আছে খেতি মাটিৰ পৰা আৰম্ভ কৰি বহুত সম্পত্তি আছে কিন্তু তেওঁ মানে এনেকুৱা কৰিলে বিয়া কৰিবলৈ তেওঁৰ ল'ৰা ছোৱালীও হ'ল কিন্তু মই ভাবি আছিলোঁ মোৰ ছোৱালীজনী কিবা এটা ন্যায় দিব আৰু যৌতুকৰ সময়ত বিয়াৰ যৌতুকৰ সময়ত কিবা এটা শিক্ষক তেওঁৰ নাম আব্দুল নুৰ লস্কৰ তেওঁ এই নীলবাগান হাইস্কুল যে হাইস্কুল মানে নীলবাগান মডেল হাইস্কুল এতিয়াও কৰি আছে তেওঁ হেৰি ডিংগেট হবগা মোৰ ঘৰ মোৰ গিৰিয়েকৰ মোৰ গিৰিয়েক DSP চাকৰি কৰে কৰি আছে নে কৰে যোৱা মাহত হেৰি হৈছে এই গুৱাহাটীৰ পৰা কি নাম তেখেতৰ খাইৰুল বাছাৰ আহমেদ আজি মই 10 বছৰ ধৰি মই কেছ চলাই আছোঁ মোৰ ল'ৰা এটা আছে BA পঢ়ি আছে আজিলৈকে মই কোনো হেৰি নাপালোঁ মোৰ হেৰি ডমেষ্টিক বেলেঞ্চটো হেৰি হৈছে এই 10,000 কৰি হৈছে কিন্তু 1 মাহ দে আৰু 6 মাহ 7 মাহ বছৰ যায়গৈ মোক নিদিয়ে মই মোৰ ল'ৰাটোলৈ মই চলোঁ কেনেকৈ